বন্ধুসকল, যদি মই আপোনালোকক এটা সংখ্যা দিওঁ পূৰণ কৰি উলিয়াবলৈ, আপোনালোকে কিমান সময় লগাব বাৰু? কমচে কম 30 ছেকেণ্ডটো সময় লাগিবই চাগে। 30 ছেকেণ্ড আৰু 20 ছেকেণ্ডটো সময় লাগিবই। যদি মই আপোনালোকক এইটো 5 ছেকেণ্ডত কৰি ওলাই দেখাই দিওঁ, আপোনালোকে কি ক'ব বন্ধুসকল? হয় বন্ধুসকল, 5 ছেকেণ্ডত কৰি উলিয়াব পাৰি। যদি আপোনালোকৰ শিকিবলৈ মন আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, যেতিয়া মই স্কুল লাইফত আছিলোঁ তেতিয়া 2-3 ডিজিট সংখ্যাৰ মাল্টিপ্লিকেশ্যন কৰিব দিলেই মোৰ জ্বৰ উঠি গৈছিল। হয় বন্ধুসকল, আপোনালোকৰো হয় চাগে। কিন্তু এতিয়া আপুনি টেনশ্যন কৰিব অলপো নালাগে, কাৰণ মই আজি লৈ আনিছোঁ আপোনালোকৰ বাবে সহজ উপায়, যাৰ সহায়ত আপুনি চুটকি বজাই মেলি উত্তৰ উলিয়াব পাৰিব। আহক বন্ধুসকল, বেছি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম যুগত আমি শিকিম যিকোনো সংখ্যা 99ৰ লগত কেনেকৈ পূৰণ কৰিব, বা 99ৰ লগত যিকোনো সংখ্যা আপুনি পূৰণ কৰি কেনেকৈ উত্তৰ উলিয়াব বহুত সোনকালে বা সহজে। তাৰ কাৰণে মই আপোনাক এক্সাম্পল কৰি দেখাইছোঁ বা ধৰি দেখাইছোঁ। আপোনাৰ লগত আছে 99। আপুনি 99ৰ লগত যিকোনো সংখ্যা ভাবি মেলি লিখক, যি মন যায়। মই ধৰি লৈছোঁ যেনিবা 45 ধৰি লৈছোঁ। 45 এই 45 আপুনি এইটো উলিয়াবৰ কাৰণে আপুনি দুটা ষ্টেপ ফ'ল' কৰক। বহুত চিম্পল ষ্টেপ হয়। আপুনি কি কৰিব, ষ্টেপ 1ত কি কৰিব, আপুনি এই সংখ্যাটোৰ আগৰ সংখ্যাটো লিখিব, নহয় পিছৰ সংখ্যাটো লিখিব। আপুনি এই সংখ্যাটোৰ পিছৰ সংখ্যাটো লিখিব। পিছৰ সংখ্যাটো কি হ'ব, 44। আপুনি 44টো ইয়াত লিখি থৈ দিয়ক। তাৰপিছত আপুনি আপোনাৰ ষ্টেপ 1 ইয়াতে কমপ্লিট হয়। ষ্টেপ 2ত আপুনি কি কৰিব, এই 45টো আপুনি এই 44টো মাফ কৰিব, এই 44টো আপুনি যিহেতু ইয়াৰ পৰা ইয়াৰ পিছৰ সংখ্যাটো লৈছিলে 44, আপুনি এই 44টো এতিয়া ইয়াৰ লগত মাইনাছ কৰি দিয়ক। আপোনাৰ কিমান হ'ব, 5। হয় বন্ধুসকল, এয়া আপোনাৰ উত্তৰ। বন্ধুসকল, বহুত চিম্পল হয়। আপুনি ফাৰ্ষ্ট ষ্টেপত কি কৰিব লাগে, 45ৰ পিছৰ সংখ্যাটো ল'ব লাগে, মানে কম সংখ্যাটো ল'ব লাগে। 45ৰ পিছৰ মানে কম সংখ্যাটো হ'ল 44। তাৰপিছত আপুনি কি কৰিব লাগে, এই 44কে 99ৰ লগত মাইনাছ কৰি দিব লাগে। আপুনি 44টো তলত পাতি থৈ দিব ফাৰ্ষ্টতে। তাৰপিছত এই 44কে আপুনি মাইনাছ কৰি দিয়ক আৰু আপোনাৰ উত্তৰটো ওলাই গ'ল, 4455। বন্ধুসকল, আৰু এটা এক্সাম্পল লৈ চাম বলক। যেনেকৈ ধৰি লৈছোঁ 99ৰ লগত 78 ধৰি লৈছোঁ বাৰু। আপুনি ষ্টেপ 1ত কি কৰিব, মই আগৰকেইটা যেনেকৈ কৈছিলোঁ, আপুনি ষ্টেপ 1ত কি কৰিব, ইয়াৰ পিছৰ সংখ্যা এটা ল'ব। পিছৰ সংখ্যাটো ল'ব যেনেকৈ 78ৰ পিছৰ সংখ্যাটো হ'ব আপোনাৰ 77। আপুনি ছেকেণ্ড ষ্টেপত কি কৰিব, এই 77কে এই 99ৰ লগত মাইনাছ কৰি দিব। আপোনাৰ কিমান হ'ব ইয়াত, 22। এয়া বন্ধুসকল আপোনাৰ এনচাৰ। আৰু এটা এক্সাম্পল চাওঁ যেনিবা, যিকোনো সংখ্যা ল'ব পাৰে আপোনালোকে বন্ধুসকল। আপোনাৰ যি কৰিব মন আছে এইটোৱে সংখ্যা ল'ব পাৰে আপুনি। এতিয়া ধৰি লৈছোঁ 99ৰ লগত 53 যেনিবা। আপুনি ছেম প্ৰচেছ কৰিব। ষ্টেপ 1টো ফাৰ্ষ্টত কৰিব। 53 আগৰ সংখ্যাটো কি হ'ব, 52। আপুনি 52টো আপুনি মাইনাছ কৰি দিয়ক। ইয়াত কিমান হৈ যাব, 47। সেয়া বন্ধুসকল আপোনাৰ উত্তৰ। বন্ধুসকল, এতিয়া আমি ট্ৰাই কৰোঁ এটা ডাঙৰ সংখ্যা। বলক এটা ডাঙৰ সংখ্যা এটা ট্ৰাই কৰিছোঁ, যেনেকৈ আপোনাৰ 999457। হয় বন্ধুসকল, এইটো ছেম বন্ধুসকল। আপুনি ছেম প্ৰচেছ কৰিব, যিমানেই ডাঙৰ নহওক সংখ্যাটো। এতিয়া আপুনি ইয়াৰ পিছৰ সংখ্যা এটা লওক। পিছৰ সংখ্যাটো লওক আপুনি 457ৰ পিছৰ সংখ্যাটো হ'ব আপোনাৰ 456। আপুনি 456টো পাতি দিয়ক ইয়াত, 456। আপুনি এই 456ক আপুনি ইয়াৰ লগত মাইনাছ কৰি দিয়ক, 456 কিমান হ'ব, 6 3 9
4 5 এই আপোনাৰ উত্তৰ হয় বন্ধুসকল বহুত ইজি হয় দুটা ষ্টেপ অকল বহুত চিম্পল ষ্টেপ হয় আপোনালোকৰ আপুনি যদি অলপ কৰে আপোনাৰ বহুত ভাল লাগিব কৰি থাকিব মন যাব আপোনাৰ বন্ধুসকল ইয়াতছেও আপুনি ডাঙৰ ডাঙৰ সংখ্যা লগাই মিলি কৰিব পাৰিব আপুনি যেনেকৈ মই আপোনাক দেখাইছোঁ যেনেকৈ আপোনাৰ 9999 আপুনি ইয়াৰ লগত কৰক যেনিবা 1 2 3 4 আপুনি ষ্টেপ ফ'ল' কৰিব ষ্টেপ 1ত আপুনি চেম ষ্টেপ কৰিব ষ্টেপ 1ত আপুনি কি কৰিব ইয়াৰ পিছৰ সংখ্যাটো লওক 1 2 3 4ৰ পিছৰ সংখ্যাটো লওক পিছৰ সংখ্যাটো আপোনাৰ 1 2 3 3 এতিয়া আপুনি সেকেন্ড ষ্টেপটো ফ'ল' কৰক আগৰ লিখে সেকেন্ড ষ্টেপত কি আছিল আপোনাৰ 1 2 3 3 মাইনাছ কৰিব লাগে তেতিয়াহ'লে আপোনাৰ কিমান 6 3 9 6 6 3 9 7 8 এয়া আপোনাৰ উত্তৰ বন্ধুসকল বহুত চিম্পল ষ্টেপ হয় যদি আপোনাৰ ভাল লাগিছে কিবা এটা শিকিব পাৰিছে বন্ধুসকল ভিডিঅ'টো লাইক এটা নিশ্চয় দিব এতিয়া আহক ট্ৰিক নাম্বাৰ 2 লৈ বন্ধুসকল ট্ৰিক নাম্বাৰ 2ত আমি মাল্টিপ্লাই কৰি উলিয়াম 99ৰে কিন্তু বেলেগ ধৰণে বন্ধুসকল যিকোনো সংখ্যা এটা আমি লৈ ল'ম যেনিবা 99 ইনটু 65 বন্ধুসকল ইয়াত কি কৰিব লাগে আমি যিহেতু 99ৰ লগত 65 ইনটু কৰিব লাগে আপুনি জাষ্ট ধৰি ল'ব যে 99ৰ লগত পূৰণ কৰি আমি 100ৰ লগত পূৰণ কৰি দিম জাষ্ট ধৰি লওক আপুনি 99ৰ লগত পূৰণ কৰি আপুনি 65ক 100ৰ লগত পূৰণ কৰিছোঁ তাৰ কাৰণে আপুনি ধৰি ল'ব জাষ্ট ইয়াত দুটা 0 মানে 100ৰ লগত পূৰণ কৰিছোঁ বুলি আপুনি ধৰি লওক এতিয়া কি কৰিব আপুনি সেকেন্ড ষ্টেপত কি কৰিব আপুনি যেহেতু 100ৰ লগত পূৰণ কৰিলোঁ বুলি আমি ধৰি লৈছোঁ তাৰ কাৰণে আপুনি সেকেন্ড ষ্টেপত কি কৰিব এই 65টোকে ইয়াত মাইনাছ কৰি দিব তেতিয়া আপোনাৰ উত্তৰ ওলাই যাব চাওক বন্ধুসকল 10ৰ পৰা 5 গ'লে 5 9ৰ পৰা 6 গ'লে 9ৰ পৰা 6 গ'লে কিমান হয় 3 ইয়াত 4 থাকিলে 6 পাৰিছেনে ধৰিব বন্ধুসকল এইটো আপোনাৰ উত্তৰ আকৌ বুজাইছোঁ বন্ধুসকল চাওক যেহেতু আমি পূৰণ কৰিব লাগে এই দুটা সংখ্যা 99ৰ লগত আমি 65 পূৰণ কৰিব লাগে আপুনি 99টো পূৰণ নকৰাকৈ আপুনি 100 বুলি ভাবি মেলি পূৰণ কৰি দিয়ক মানে 100 বুলি ভাবি মেলি আপুনি ইয়াত 100ৰ লগত পূৰণ কৰিছোঁ বুলি ভাবি আপুনি ইয়াত 0 দুটা বহাই দিয়ক এই 0 দুটা বহাই মেলি আপুনি কি কৰিব তলত 65 দি আপুনি মাইনাছ কৰি দিব এই 65 দি আপুনি তলত মাইনাছ কৰি দিব আৰু যিটো ওলাব আপোনাৰ মাইনাছ কৰি মেলি এয়াই আপোনাৰ উত্তৰ আৰু এটা এক্সাম্পল কৰি দেখাম বন্ধুসকল ধৰি লৈছোঁ 99 ইনটু 55 এইটোকে চেম ভাবি ল'ব বন্ধুসকল এইটো 99 নাভাবি 100 বুলি ভাবি লওক আপুনি ইয়াত 0 টা বহাই দিব তাৰপিছত আপুনি কি কৰিব মাইনাছ 55 কৰি দিয়ক মাইনাছ 55 5 4 4 5 এয়া বন্ধুসকল আপোনাৰ উত্তৰ আৰু এটা এক্সাম্পল লৈ চাম বন্ধুসকল ধৰি লৈছোঁ এতিয়া 99 ইনটু 95 ডাঙৰ সংখ্যা বন্ধুসকল আপুনি এইটো চেম ভাবিব 0 টা বহাই দিয়ক ইয়াত তাৰপিছত আপুনি 95ক মাইনাছ কৰি দিয়ক 5 0 4 9 এয়া বন্ধুসকল আপোনালোকৰ উত্তৰ বন্ধুসকল আপোনালোকে যদি নাই হোৱা যেন পাইছে তেনেহ'লে আপুনি কেলকুলেটৰত মাৰি চাব যদি উত্তৰ ওলায় তেনেহ'লে ঠিকে আছে যদি নোলায় আপুনি মোক ক'ব পাৰিবগৈ কমেণ্ট কৰিব ক'ব আৰু যেনেকৈ মন যায় আপোনাৰ বন্ধুসকল আমি তাৰ লগতে আমি এটা বস্তু চাম এতিয়া আমি চাম যে 98ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি ওলায় হয় বন্ধুসকল আমি এতিয়া লৈ চাম 98ৰ লগত আপুনি যেনিবা লৈ চাম আমি লৈ চাম যেনিবা আমি কি ল'লে ভাল 52 লৈ চাম আৰু আপুনি যিকোনো ল'ব পাৰে ইয়াত 52 ল'ব যি আপুনি ইয়াতো চেম কৰিব লাগিব আপোনাৰ 98টো ফাৰ্ষ্টত আপুনি ইয়াত চাব লাগিব যে 98টো 100 কিমান সৰু হয় -2 হয় আপুনি ইয়াতো চেম ভাবি ল'ব ইয়াত 0 টা বহাই লওক 100 দি কৰিছোঁ বুলি কিন্তু আপুনি মনত ৰাখিব -2 সৰু হয় সেইটো কাৰণে আপুনি এইটো কি কৰিব 52টো দুবাৰ দি দিব আপুনি 52টো দুগুণ কৰি মেলি আপুনি মাইনাছ কৰি দিব
50 কিমান হ'ল 104 হয় 104 মাইনাছ কৰি দিব আপুনি ইয়াত কিমান হ'ব 6 ইয়াত 905 হয় বন্ধুসকল আপোনাৰ এইটো উত্তৰ আপুনি 98 লগতো কৰিব পৰা যায় কিন্তু আপুনি কি 98 লগত কৰিলে আপুনি কি কৰিব লাগিব দুগুণ বঢ়াব লাগিব এই সংখ্যাটো তাৰপিছত আপুনি দুগুণ বঢ়াই মেলি যিটো পায় এইটো ইয়াত মাইনাছ কৰি দিব 52 যাৰ 104 হয় আপুনি এনেকৈ কৰিব পাৰে আৰু এটা এক্সাম্পল লৈ চাম বন্ধুসকল চাওক 98 লৈ মেলি আমি এতিয়া লৈ চাম যেনিবা 72 লৈ চাম এতিয়া আপুনি কি কৰিব সেম কৰিব 0টা বহাই দিব ইয়াত এতিয়া আপুনি 72 2 কিমান হ'ব 72 2 আপুনি যেহেতু 98 2 কম হয় 100k তাৰ কাৰণে আপুনি এই সংখ্যাটো 2ৰ লগত পূৰণ কৰি মেলি আপুনি ইয়াত মাইনাছ কৰিব লাগে তাৰ কাৰণে আপুনি কি হ'ব 72 2 144 আপুনি মাইনাছ কৰি দিয়ক 6 5 0 7 নামি আহিলে এই আপোনাৰ উত্তৰ হয় বন্ধুসকল আপুনি কেলকুলেট কৰি নিজে চাব পাৰে কেলকুলেটাৰত যদি হোৱা নাই মোক ক'ব পাৰিব আপুনি যদি আপোনাৰ ভিডিঅ'টোৰ চাই মেলি কিবা শিকিব পাৰিছে তেনেহ'লে যদি ভাল লাগিছে বন্ধুসকল তেনেহ'লে লাইক এটা দিব আজিলৈ সিমানেই বন্ধুসকল বাই বাই